বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ পুনৰ আন এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিব ওলাইছোঁ কম সময়ৰ ভিতৰতে জনপ্ৰিয় হোৱা ধাৰাবাহিক দুবৰি দলিচা মুখ্য চৰিত্ৰত অভিনয় কৰা নৈ বিষয়ে। আহকচোন পলম নকৰি অভিনেত্ৰীগৰাকীৰ বিষয়ে কিছু কথা জানো। নৈৰ প্ৰকৃত নাম হৈছে স্নিগ্ধা গগৈ। তেখেতৰ জন্ম হয় 1993 চনৰ 18 এপ্ৰিল তাৰিখে নগাঁও জিলাৰ কলিয়াবৰত। তেখেতৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে মাক, দেউতাক আৰু ভায়েক এজনো আছে। স্নিগ্ধা গগৈৰ ঘৰত মতা নাম হৈছে মাইনা। এইবাৰ জানো আহক তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেখেতে স্কুলীয়া শিক্ষা কৰে কলিয়াবৰৰ শিলঘাটৰ আৰু HS কৰে কলিয়াবৰ কলেজতে। আৰু এইবাৰ ক'বলৈ লৈছোঁ হাইট আৰু ৱেইটৰ কথা। তেখেতৰ হাইট হৈছে 5.6 আৰু ৱেইট হৈছে 65 kg। আৰু তেখেতৰ প্ৰফেশ্যন হৈছে এক্টিং। তেখেতে অভিনয় কৰা কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হ'ল আঁউসীৰ জোনাক, দামিনী আৰু আবেলিৰ ৰামধেনু। তেখেতে বৰ্তমান দুবৰি দলিচাত অভিনয় কৰি আছে। এইবাৰ জানো আহক তেখেতৰ বিবাহৰ বিষয়ে। তেখেতৰ বিবাহ হৈছিল পৰিচালক ৰূপকমল হাজৰিকাৰ লগত। বৰ্তমান তেওঁলোক দুয়োজনে কৰ্মসূত্ৰে গুৱাহাটীতে থাকে। দুবৰি দলিচা ধাৰাবাহিকখন স্নিগ্ধা গগৈ অভিনয় চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।